वीआईपी मुङाव खौरांगिरिफोरखौ लाजि फोनांदों। बे जाथाया जादों चिरांनि खौरांगिरिफोर आरो पुलिस बिफानजों। चिरां जिल्ला काजलगावआव आसाम सरकारनि अरुणोदय बिथांखि आरो 2.0 बिथांखि राननाय हाबाफारियाव खौरांगिरिफोरखौ लाजि फोनांनाय जाथाया सोमजिदों। मैया आसामनि गिबि मन्त्रि डक्टर हिमन्त बिश्व शर्माया बासुगावनि गोजौ दालांजों लोगोसे बायदि बायदि सरकारनि बिथांखि बेखेवनाय समाव जिल्ला खुंथायनि पुलिस बिफाना खौरांगिरिफोरखौ खौरां बुथुमनो खाबु होआखैमोन, थामहिनबा लाजि फोनांनाय जाथाया सोमजिहोदोंमोन। दिनैबो चिरां जिल्लानि सिङाव थानाय काजलगाव आसाम सरकारनि बिथांखि अरुणोदय आरो 2.0 बिथांखि राननाय हाबाफारियाव जिल्ला खुंथायनि पुलिस बिफाना चिरां जिल्लानि बर' आरो असमिया खौरां बिजोंनि खौरांगिरिफोरखौ गाज्रि आखु बाहायनायखौ नुनो मोननाय जादों, जायनि थाखाय चिरां जिल्ला प्रेस क्लाबनि आफादगिरि जयन्त देबनाथजों लोगोसे गासै बर' आरो गुबुन गुबुन खौरां बिजोंनि खौरांगिरि बिथांमोनहा दुखु मोननाय फोरमायो। এটা গভর্নমেন্টে বাঁচাব নাই কেন আপুনি কলে প্ৰেছৰ মানুহ আপুনি কলে এইটো বাধা দিব কোৱা নাই। মই কৈছো যে এইটো চিএম ছাৰ অহাৰ কথা আছিলে, এইখিনি খালি ৰাখিব চিএম ছাৰ বাইট দি আছে। এজ এ প্ৰেছ পাৰ্চন মোৰ বাইট লোৱাৰ অধিকাৰ আছে। মই যেতিয়া আই কাৰ্ড দেখাবলৈ বাধা দিলে মোৰ সতীৰ্থ সাংবাদিকে ক'লে হৈ আছিলে তো মই কোৱেশ্যন সুধিব তো সুধিম তো মানুহে ভুল দি আছে। বেলেগ গাড়ী সোমাব নিদিয়ে। আমি কি নেকি? অতিকৈ দুৰ্ভাগ্যজনক। বৰ্তমান সময়ছোৱাত দেখা গৈছে যে নিৰাপত্তাৰ নামত সদায় সাংবাদিকসকলক আতিশায্য চলোৱা হৈছে, বিশেষকৈ আৰক্ষী ফালৰ পৰা। কালিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে নিজে চিৰাঙৰ বাসুগাঁৱত নিৰাপত্তাৰ যিটো বেষ্টনী তেওঁ নিজে ভংগ কৰি ৰাইজৰ মাজত সোমাই গ'ল। নিৰাপত্তাৰ সকলো তেওঁলোকৰ নীতি বিধি ব্যৱস্থা তেওঁ নিজে ভংগ কৰিলে। অথচ সেই চিৰাঙৰে কাজলগাঁৱত এই মুখ্যমন্ত্ৰীৰ জনসভাত এগৰাকী সাংবাদিকক মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দোহাই দি জ্যেষ্ঠ সাংবাদিকক তেখেতক যিটো সাংবাদিকৰ কাৰণে সংৰক্ষিত এলেকাৰ পৰা আৰক্ষীয়ে বাহিৰত ওলাই যাব নিদিলে। অথচ মুখ্যমন্ত্ৰীয়ে ওচৰত তেখেতৰ কেইটামান প্ৰশ্ন আছিলে, তেখেতৰ অফিচৰ পৰা এছাইনমেণ্ট দিয়া আছিলে। এই আৰক্ষীৰ এই ব্যৱহাৰৰ কাৰণে তেখেতে নিজৰ মন্তব্যখিনি মুখ্যমন্ত্ৰীয়ে আকৌ ৰাখিব নোৱাৰিলে, প্ৰশ্ন সুধিব নোৱাৰিলে। তাৰপিছত যেতিয়া আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে যেতিয়া সাংবাদিকসকল মানে সৰব হৈ উঠিল, তেতিয়া আৰক্ষীয়ে ক'ব লাগিব যে তাৰ পৰা যেন ছত্ৰভংগ দি পলাই পত্ৰং দিলে, কোনো বিধি ব্যৱস্থা গ্ৰহণ নকৰিলে। আজিও দেখা গৈছে চিৰাং জিলাৰ সদৰ কাজলগাঁৱত জিলা প্ৰশাসনৰ পৰা অৰুণোদয় আঁচনি বিতৰণৰ নামত এক বিশাল জনসভা আয়োজন কৰিছে। ইয়াতে দেখা গৈছে কি ইয়াতো এই VIP কালচাৰ বা নিৰাপত্তা দোহাই দি সাংবাদিকসকলক কিছু সংখ্যক যদি চিনাকি আছে বা কিবা আছে বা তেওঁলোকৰ 4th গ্ৰেডৰ জিলা প্ৰশাসনৰ 4th গ্ৰেডৰ কৰ্মচাৰী ঘুমাই গৈ আছে, তেওঁলোকক তথাকথিত VIP পঠি দি অথচ সাংবাদিকসকলক প্ৰৱেশ কৰিব দিয়া হোৱা নাই। তেওঁলোকৰ নিৰাপত্তা দোহাই দি আধা কিলোমিটাৰ ঘূৰি যাব লগা তেনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিছে। মুঠতে ক'ব লাগিব যে বৰ্তমান চিৰাং জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে নিৰাপত্তা দোহাই দি VIP কালচাৰক এক প্ৰমোট কৰা আমি দেখিবলৈ পাইছোঁ। চিৰাং আৰক্ষীৰ লগতে জিলা প্ৰশাসনে ছেম কৰিছে। ৰাইজক মাতি আনিছে ইয়াতে ৰ'দৰ মাজত, তেওঁলোকে হাত বিচনি দি গৰমত থাকিব লগা হৈছে। অথচ মঞ্চত এই ৰাইজে ভোট দিয়া নেতাই বা মন্ত্ৰীসকলৰ কাৰণে তাতে শীততাপ নিয়ন্ত্ৰিত ব্যৱস্থা কৰিছে। এইটো কি চলি আছে আচলতে? য'ত প্ৰধানমন্ত্ৰীয়ে য'ত কৈ আছে যে আমাৰ VIP কালচাৰ থাকিব নালাগে, VIP কালচাৰ নোহোৱা কৰিব, সেই সময়ত দেখা গৈছে যে প্ৰশাসন আৰু আৰক্ষীয়েই বৰঞ্চ তেওঁলোকে নিৰাপত্তা দোহাই দি বিভিন্ন কাৰণ দেখুৱাই তেওঁলোকে VIP কালচাৰক প্ৰমোট কৰা দেখিবলৈ হৈছে। এনেকুৱা ঘটনাক আমি দুৰ্ভাগ্যজনক আখ্যা দিছোঁ আৰু এই ঘটনাৰ বাবে আমি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছোঁ। আজিও ছেম কৈছে যে নিৰাপত্তা দোহাই দি মানে সাংবাদিকৰ কি টেৰৰিষ্ট নেকি? হাতত বুম লৈ নালাগে তাকে বম লৈ যায় নেকি? যে আৰক্ষী কিমান সাংবাদিকক আৰক্ষীয়ে ইমান হাৰাশাস্তি কৰিব নিৰাপত্তাৰ নামত? এইটো কেনেকুৱা পলিচি? এইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। যাৰ কাৰণে আমি চিৰাং জিলাৰ আজি জিলা প্ৰশাসনৰ যিটো বাতৰি, এই অৰুণোদয় বাতৰি আমি বয়কট কৰিবলৈ বাধ্য হৈছোঁ। দুৰ্গা পূজানি ধামাকা দখনা ডিজাইন
दखना फालांगिरि खालामग्रा बिथांमोननि थाखाय अदालगुरि सहरनि रयेल बड' फेशन हाबा लानानै फैदों फुजानि गोदान डिजाइननि दखना गेमस्रि गाननाय दखना मिथि गाननाय दखना थाइलेण्ड दखनानि धामाका दखनानि डिजाइन दखना फालांगिरिफोरनि थाखाय अदालगुरि रयेल बड' दखना गलायाव मोननो हागोन नोंथांमोना गेमस्रि गाननाय दखना मिथि गाननाय दखना सिखिरि दखना आर'नाइ दखना आरो थाइलेण्ड दखनाखौ हलसेल रेटआव बर'नि हारिमुआरि गाननाय जोमनायफोरखौ दखना फालांगिरिफोरनि थाखाय बयनिख्रुइबो खमसिन बेसेनाव मोननो हागोन अदालगुरिनि रयेल बड' फेशन हाबाव बायदि रोखोमनि दखना नोंथाङा दखनानि फालांगि खालामनोब्लाबो रयेल बड' हाबाव गासैबो दखनाखौ हलसेल रेटआव मोननो हागोन खम बेसेनावनो लांनानै फालांगिबो खालामनो हागोन रयेल बड' गलायाव थांनाय फैनायनिबो जेबो उसुबिदा गैया रयेल बड' हाब दखना गलानि थंआनो जाबाय अदालगुरि रेल स्टेशननि साखाथियावनो सोरबाफोर दुर्गा फुजानि अफारखौ खाबु लानानै दखना फालांगि खालामनोब्ला 9957383083 जानबुं नङाव खौरां लानो हागोन।